भारत हादरनि आयेन बायदियै आसामनि बर' आरो गुबुन गुबुन थागिबि हारिफोरा हाग्रामा हाग्रा ओनसोलाव जिउ खुंनो हानायनि मोन्थाय दङ। बे बाथ्राखौ बुंदों दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा। गुवाहाटी नोगोरमानि बेन्दोंआव थानाय नलपारायाव जिउ खुंनाय गासै 45 बर' नखरखौ फरेस्ट बिफाना आयेन बेरेखायै हा दखल खालामदों होननानै थांनाय 1 फेब्रुआरि खालाराव न' बांखौ सिफायग्लुंनानै होखानाय दुखुनांथाव जाथायखौ दिनै दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'नि दैदेननायाव मोनसे गोख्रों हानजाया नायगिदिंनानै खौरां लाहैयो आरो दुखुथिया नखरफोरनो माखासे रिलिफ मेटेरियेल राननानै होनाय जादों। बै थावनियाव गोबां गुबुन गुबुन हारि हारिसाफोराबो एखे थासारियावनो रायजो जानानै दंब्लाबो गोबाव समनिफ्रायनो रायजो जाबोनाय बर' नखरखौल' टार्गेट खालामनानै न' बां सिफायग्लुंनानै धोन सम्पति सिलिंखार खालामनानै होखारहरनायखौ सोरनिबा फाव फान्दायनाय दं होननानै दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा सोंखारियो आरो लोगोसे गासै दुखुथिया नखरनि रैखाथिनि थाखाय दुलाराय बर' फरायसा आफादा अरायबो खामानि मावलांगोन होननानै दिनै दिपेन बर' बिथाङा फोरमायो। এই মানে প্ৰখণ্ড ঠাণ্ডাৰ এই সময়ত বন বিভাগ ফটাশিল আমবাৰীৰ যি বিট অফিচ আছে তাৰ পৰা বন কৰ্মী আৰু বিষয়াসকলে আহি পেলাই এই যি গড়চুক নলপাৰা অঞ্চলত বসবাস কৰি থকা 45টা ঘৰ ট্ৰাইবেল আৰু বড়ো জনগোষ্ঠীৰ এই বসতি প্ৰধান বা এই বসবাস কৰি থকা ঘৰবিলাকক কোনো নটিচ নিদিয়াকৈ কোনো আগজাননী নিদিয়াকৈ আৰু কোনো তেনেকুৱা ইনফৰ্মেশ্যন নিদিয়াকৈ তেওঁলোকে ভাঙি চুৰমাৰ কৰি থৈ যায় আৰু তেওঁলোকক মানে ঘৰ বাৰী লণ্ড ভণ্ড কৰি থৈ যায় আৰু কোনো মানে সকলো ধন সম্পত্তিবিলাক নষ্ট কৰি থৈ যায় আৰু এভিকশ্যন কৰি পেলাই তেওঁলোকক ইয়াৰ পৰা মানে গুচি যাব লাগে বুলি তেওঁলোকে ধমকি দি গৈছে। তো আমি আচৰিত পাইছোঁ আৰু বন বিভাগৰ এই যি অতি ঘৃণনীয় যি কাম অতি ঘৃণনীয় যিখিনি মানে তেওঁলোকে ইয়াত মানে বৰ্বৰ অত্যাচাৰভাৱে এই কাণ্ডটো কৰিলে তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই বন বিভাগ অসমক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, নিন্দা দিছোঁ আৰু আমি সকীয়াই দিছোঁ যে কোনো কাৰণত জনজাতিৰ লোকসকল বা বড়ো লোকসকল এই অঞ্চলৰ পৰা কোনো কাৰণত নাযায়, কাৰণ এই অঞ্চলত তেওঁলোকে দীঘলীয়া সময়ৰ পৰা বসবাস কৰি আছে আৰু এটা NGOয়ে তেওঁলোকক সেই ভূমিখিনি তেওঁলোকক দান কৰিছিল আৰু দান কৰি পেলাই তেওঁলোকে ইয়াত বসবাস কৰি আছে। তো ইয়াৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি আহ্বান জনাব বিচাৰিছোঁ যে এই অসমত ভূমিপুত্ৰ বড়োসকলে বুৰঞ্জী ইতিহাস ঢুকি নোপোৱাৰ দিনৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ। আমাক ভূমিপুত্ৰ বুলি কোৱা হয়, জনজাতি আমাক খিলঞ্জীয়া বুলি কোৱা হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আশ্বাস আমাক দি থৈছে যে কোনো কাৰণত জনজাতি লোকসকলক বড়ো লোকসকলক কোনো কাৰণত উচ্ছেদ কৰা নহয় আৰু তেওঁলোকে অসমৰ ভূমিপুত্ৰ হয়, তেওঁলোকে ইয়াত থকাৰ অধিকাৰ আছে, সেই কথাটো তেওঁ অলৰেডি কৈ থৈছে। তৎসত্ত্বেও বন বিভাগে আহি পেলাই আজি এই যি কৰ্মকাণ্ড কৰিলে সেইটো আমি কোনো কাৰণত আমি মানি ল'ব নোৱাৰোঁ। এই কথাটো লৈ আমি এটা তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে অধীনত এটা তদন্ত আমি বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ইণ্টাৰভেনশ্যন আমি বিচাৰিছোঁ আৰু তেওঁলোকে ইয়াতে থাকিব, কোনো কাৰণত ইয়াৰ পৰা নাযায়, তেওঁলোকক পুনৰ সংস্থাপন দিব লাগে। 2006 ভূমি অধিকাৰ বন অধিকাৰ আইনৰ যোগেদি তেওঁলোকক মাটি প্ৰদান কৰিব লাগে আৰু নতুন ঘৰ সাজাৰ কাৰণে তেওঁলোকক ব্যৱস্থা কৰিব লাগে আৰু লগতে যেতিয়ালৈকে তেওঁলোকৰ নতুন ঘৰ সাজিব নোৱাৰে সেই সময়লৈকে তেওঁলোকক ৰিলিফ মেটেৰিয়েল ইয়াত সৰু সৰু কণ বাচ্চা ল'ৰা ছোৱালী আছে, এই ঠাণ্ডাত ইয়াত আই মাতৃসকল আছে, ইয়াত মানে চিজাৰিং হৈ পেলাই মানে সৰু বাচ্চা জন্ম হোৱা তেনেকুৱা মাসকল আছে, তেওঁলোকক ভৱিষ্যতৰ কথা সেই বন বিষয়াসকলে কিয় চিন্তা নকৰিলে আৰু তেওঁলোকে এই অঞ্চলক আহি পেলাই অকল বড়ো মানুহখিনি কিয় উচ্ছেদৰ কাৰণে তেওঁলোকে কাম কৰিলে। ইয়াৰ লগতে থকা বিভিন্ন আন জাতি জনগোষ্ঠীৰ লোক আছিল, যদি বড়ো মানুহখিনিয়ে যদি ইলিগেল হয় সেই মানুহখিনিওতো ইলিগেল। তো আমি ক'ব বিচাৰোঁ যে ইয়াত বসবাস কৰা সকলোকে অধিকাৰ দিব লাগে, কোনো কাৰণত যাতে কোনো মানুহ হাৰাশাস্তি নিদিয়ে আৰু কোনো কাৰণত এনেকুৱা হাৰাশাস্তি আৰু মানে যাতে ভৱিষ্যত নহয় তাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ আৰু আমি দাবী জনাইছোঁ যে চৰকাৰে যথোপযুক্ত ব্যৱস্থা ল'ব লাগে আৰু সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াত স্থায়ীভাৱে তেখেতসকলক সংস্থাপনৰ কাৰণে চৰকাৰে কাম কৰিব লাগে, সেইটোকে আমি আজি ইয়াত দাবী জনাইছোঁ। ইয়াত এটা কমিউনেল ষড়যন্ত্ৰ আছে বুলি আমি ক'ব বিচাৰোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, আমি নিবিচাৰোঁ কোনো জাতি জনগোষ্ঠীয়ে কষ্ট পাওক, কোনো জাতি জনগোষ্ঠীক এভিকশ্যন কৰক, আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু আজি আমি দেখিবলৈ পালোঁ নতুন নতুন ঘৰ সাজিছে, নতুন নতুন মানুহ আহিছে,
ইয়াত পুৰণা হিচাপে বহু বছৰৰ পৰা ইয়াত বসবাস কৰি থকা এই 45টা ঘৰ বড়ো সম্প্ৰদায়ৰ ট্ৰাইবেল জনগোষ্ঠীৰ এই মানুহখিনিকে যে বন বিভাগৰ পৰা উচ্ছেদ অভিযান চলালে ঘৰ বাৰী মানে ভাঙি তহিলং কৰিলে তাৰ মানে ইয়াত কিবা এটা কমিউনেল এটা মানে ষড়যন্ত্ৰ আছে আৰু কাৰোবাৰ প্ৰৰোচনাত এইটো মানে কৰিছে তো ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভেনশ্যন বিচাৰিছোঁ যাতে কোনো কাৰণত অসমত ভূমিপুত্ৰসকলক অন্যায় আৰু অত্যাচাৰ অবিচাৰ নচলে আৰু ভূমিপুত্ৰসকলক জনজাতি লোকসকলক কোনো কাৰণৰ উচ্ছেদ অভিযান নচলায় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা দৃঢ় পদক্ষেপ ল'ব লাগে আমি আশাবাদী আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ লগত আলাপ আলোচনা আমি কৰিম ধন্যবাদ गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्कनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन